যোৱা এটা বছৰত এনে বহুকেইটা ঘটনা ঘটিল যাৰ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিল। ৰাছিয়া ইউক্ৰেইন যুদ্ধ অথবা আফগানিস্তানৰ শাসন তালিবানৰ হাতলৈ যোৱা আৰু এতিয়া চীন আৰু টাইৱানৰ মাজত বৃদ্ধি হোৱা বিবাদ ভাৰতে নিজৰ শক্তিশালী কূটনীতিৰে এনে পৰিস্থিতিৰ মোকাবিলা কৰি আহিছে। কিন্তু ভাৰতে নিজৰ কূটনীতিৰ উপৰিও নিজৰ আত্মৰক্ষাৰ ওপৰতো ক্ৰমান্বয়ে জোৰ দি আহিছে। চীন আৰু পাকিস্তানৰ দৰে দেশ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ হোৱাটো কোনো ডাঙৰ চেলেঞ্জৰ কম নহয়। ভাৰতে জানে যে যদি ভাৰতৰ সীমাত যুদ্ধৰ পৰিৱেশ সৃষ্টি হয় তেনেহ'লে ভাৰতে নিজৰ যুদ্ধ নিজেই কৰিব লাগিব। ভাৰতে কূটনীতিৰে সমৰ্থন গোটাবলৈ সমৰ্থ হ'ব, কিন্তু নিজৰ সুৰক্ষাৰ কাৰণে সৈন্য শক্তিও কামত আহিব। টাইৱান বিবাদৰ মাজতে চীনে ভাৰতকো সকিয়নি দিবলৈ চেষ্টা কৰিছে। চীনে ভাৰতক কৈছে যে টাইৱানৰ পৰা ভাৰত দূৰত থাকক। চীনে একেৰাহে ভাৰতৰ সীমান্ততো আক্ৰমণাত্মক দৃষ্টিভংগী দেখাইছে। এইবিলাক দেখি ভাৰতেও প্ৰস্তুতিত কোনো পিছ পৰি থকা নাই। ভাৰতে এই বিবাদৰ মাজতে সুৰক্ষাৰ ক্ষেত্ৰখনত এটা ডাঙৰ সফলতা লাভ কৰি এবাৰ পুনৰ সমগ্ৰ বিশ্বক নিজৰ শক্তি দেখাইছে। ভাৰতে স্বদেশত বিকশিত এণ্টি টেংক গাইডেড মিছাইলৰ সফল পৰীক্ষা সম্পন্ন কৰিলে। এই এণ্টি টেংক গাইডেড মিছাইলে দুটা বেলেগ বেলেগ ৰেঞ্জত সঠিক লক্ষ্য কৰি টাৰ্গেটক সম্পূৰ্ণ ধ্বংস কৰি দিবলৈ সক্ষম। ভাৰতে এই মিছাইল আটাইতকৈ ভয়ানক টেংক অৰ্জুনৰ পৰা নিক্ষেপ কৰে। আপোনালোকক কওঁ যে ভাৰতৰ এই টেংকে এতিয়া কেৱল গুলী বৰ্ষাই নহয়, লেজাৰ গাইডেড এণ্টি টেংক মিছাইলো নিক্ষেপ কৰি শত্ৰুক সম্পূৰ্ণ ধূলিচ্ছাত কৰি দিবলৈ সক্ষম। ভাৰতৰ এই মিছাইল হ্ৰস্ব আৰু দীৰ্ঘ দূৰত্বৰ দুয়োটা টাৰ্গেট মাৰিবলৈ সক্ষম। আপোনাক কৈ থওঁ যে যুদ্ধৰ বিপদ ভাৰতৰ আটাইতকৈ বেছি চীনৰ পৰা। যদি যুদ্ধ হয়, LACৰ যুদ্ধক্ষেত্ৰত এই মিছাইলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰতে নিজৰ ডিফেন্স আৰু এটেক দুয়োটা ক্ষেত্ৰতে নিজৰ শক্তি বৃদ্ধি কৰিছে। ভাৰতৰ লগত যেনেদৰে S-400ৰ দৰে সুৰক্ষা কৱচ আছে, তেনেদৰে আক্ৰমণ কৰিবলৈ ব্ৰাহ্মছৰ দৰে মিছাইলো আছে। আৰু এতিয়া ভাৰতে নিজৰ স্বদেশী টেংকেৰেও মিছাইল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰি দিলে।